পানী দি মাথাত মানুহবোৰে যেন মোক জবকাৰে পেলাইছে, মানুহবোৰে কামত উঠাই দিছে, কিন্তু আৰু গুৰুত্ব নাই। জৰিয়তে হওক বা হওক, কেৱল দেখিছোঁ কেৱল ভিডিঅ' শ্বুট কৰা এইবোৰ দেখি আমাৰ নৱপ্ৰজন্মৰ প্ৰতি ধিক্কাৰ কৰিছে। যেন সেই আগৰ দিনৰ নাই তাহানি সেই ককাই দেউতাৰ কথা মানুহৰ এনেকুৱা অপঘাত হ'লে হ'লে আগতে তেওঁলোকক শুশ্ৰূষা আৰু মানে মেডিকেল দিয়াৰ ব্যৱস্থা কৰিছিল, কিন্তু আজিকালি চবেই যেন চাৰিওফালে বেৰি ধৰি ভালুকৰ হামিৰ ব্যৱস্থা কৰিছে। চবেই ব্যস্ত কেৱল মোৰ ফটো লোৱাত, মোৰ এক্সিডেণ্ট হৈছে চবেই ষ্টেটাছ দিয়াত, চবেই ফেচবুকত আপলোড দিয়াত ব্যস্ত। হাই সমাজ, হাই নৱপ্ৰজন্ম।